Hello friends, welcome my YouTube channel. মই মুনমি হাজৰিকা আপোনালোকৰ মাজলৈ মই নতুনকৈ ৰেচিপিতে আগবঢ়াইছো। ৰেচিপিটো হৈছে কুমুৰাৰ মিঠাই। মানে ঘৰতে আপুনি কিদৰে কুমুৰাৰ পৰা মিঠাই বনাব পাৰি। মানে আপুনি নতুনকৈ কুমুৰা এটা আনি মিঠাই বনাব নালাগে। আজি আপুনি বজাৰলৈ গৈ যদি কুমুৰা এটা আনিলে এসাঁজ খালে আৰু পিছৰ ডোখৰ খাবলৈ আপোনাৰ আমনি লাগে। তেতিয়াহ'লে কুমুৰা ডোখৰ লৈ পেলাই আপুনি কিদৰে মিঠাই বনাই খাব পাৰি তাকে চাওঁ। এতিয়া আমি কুমুৰা কেইডোখৰ বাকলি গুচাই টুকুৰা টুকুৰি কৰি ল'ম। আপোনালোকে ইচ্ছামতে ডাঙৰ ডাঙৰকৈও পিচ কৰি ল'ব পাৰে। আপোনালোকে যিমানটো জোখত খাই ভাল পায়। মই এতিয়া সৰু সৰুকৈ টুকুৰা টুকুৰি কৰি লৈছোঁ। এতিয়া আমি কুমুৰা কেইডোখৰ এনেকৈ চামুচ বা চাকুৱেদি এনেকৈ খুচি খুচি ফুটা ফুটা কৰি দিব লাগিব। তেতিয়াহে আমি ইয়াত পানীত যেতিয়া ডুবাই থ'ম নিমখ দি, তেতিয়া ইয়াৰ টেঙা পানীখিনি ওলাই আহিব বাহিৰলৈ। এতিয়া আমি এই কুমুৰাখিনি পানী আৰু নিমখ দি 2 ঘণ্টালৈ তিয়াই থ'ম। ঘণ্টাৰ পিছত আমাৰ কুমুৰাখিনি উদঙাই চাইছোঁ। এয়া কুমুৰাৰ টেঙা পানীখিনি ওলাই গৈছে। এতিয়া আমি কাঁহী এখনত কুমুৰাখিনি তুলি থ'ম। এতিয়া আমি শুকান কেৰাহীখন পাতি ইয়াত কুমুৰাখিনি দি পানী অলপ দি 10 মিনিটৰ কাৰণে বইল হ'বলৈ দিম। আমি এইদৰে 10 মিনিটলৈ ঢাকি ৰাখিছোঁ। 10 মিনিট হ'ল। আমি এতিয়া কুমুৰা কেইডোখৰ এখন থালিত উঠাই থ'ম। থালিত উঠাই ঠাণ্ডা হ'বলৈ দিম। এয়া কুমুৰাখিনি ঠাণ্ডা হ'বলৈ দি আমি এতিয়া চেনি মিশ্ৰণটো বনাই লওঁ আহকচোন। কেৰাহীখনত আমি এই কাপটোৱে 3 কাপ পানী দিছোঁ। আৰু এই কাপটোৰে চেনি একাপ দিছোঁ। চেনিখিনি অলপ উতলিবলৈ দিম যেতিয়ালৈকে আঠা আঠা নহয়। চেনিখিনি হোৱালৈকে আহকচোন আমি বইল কৰি উঠাই থোৱা কুমুৰাখিনি চেপি লওঁ। আমাৰ এই চেনি মিশ্ৰণটো প্ৰায় হ'লে এতিয়া আমি ইয়াত বইল কৰি চেপি থোৱা কুমুৰাখিনি দি দিম। যেতিয়ালৈকে চেনি পানীখিনি শুকাই নাযায় তেতিয়ালৈকে আমি কুমুৰা কেইডোখৰ কেৰাহীতে থাকিবলৈ দিম। এয়া চাওকচোন চেনি পানীখিনি কোমোৰাই শুহি ল'লে দেখিবলৈ কিমান ধুনীয়া হৈছে। এতিয়া ইয়াত গাখীৰ দি খাবহে লাগে আৰু। ইয়াত আমুল গাখীৰ দিলে খাই বেছি মজা লাগিব। ইয়াত মই আমুল গাখীৰ দিছোঁ। দেখিবলৈ ইমান ধুনীয়া লাগিছে। তেতিয়াহ'লে আশা কৰিছোঁ আপোনালোকৰ পাকঘৰ চুকত যাতে এনেকৈ কোমোৰা এডোখৰ পৰি নাথাকে। আপোনালোকেও এনেকৈ বনাই খাব। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই নতুন এটা ভিডিঅ' আহিলে আপোনালোকক পোনপ্ৰথমে দেখুৱাব পাৰোঁ। তেতিয়াহ'লে নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।